দুৰ্গা দেৱী মহিষাসুৰে হেৰি কৰি আক্ৰমণ কৰিব গৈছিল নহয়। তেতিয়া কি কৰিছিলে, তেতিয়া দুৰ্গাই ত্ৰিশূল লৈ পেলাই হানিব গৈছিল। তেতিয়া সি কি কৰিছিল, এই মচু মাহৰ তলিত যাই পেলাই সি ঘাঁহ খাই আছে বুলি তেতিয়া কি কৰিলে, তেতিয়া কাটি দিলে। এতিয়া গোটেই পথাৰখন কি হ'ল, ৰঙা হৈ গ'ল। এইটো অসুৰৰ তেল, অসুৰৰ তেল। সেইকাৰণে ভকতে মচুৰ দালিটো আৰাম গান্ধী মৎস্য মাংস আদি দুৰ্গোন্ধ গোন্ধাই আৰাম তাৰে ব্যঞ্জনক খাই মহাতৃপ্তি পায়। উচিত অমধ্য মহা ৰংগে খাই আনি আয়তেকে প্ৰকাৰতম গুণী আক জানি। এৰাম তিনি গুণ ভোজনৰ কহিল প্ৰমাণ এবে শুনা তপজপ দান যেন থান। কয় গোবিন্দ মিছে কৃষ্ণ পদে ধৰি আপাত কচাৰ কজাকে বোলা হৰি হৰি কৃষ্ণ হৰি ৰাম এৰাম যিজন হাতীক হয় কাল দেশ পাত্ৰ লয় যক্ষ কৰে নবাঞ্চ ফল কৰ্ম কৰে যথোচিত বিধি নেৰে কদাচিত ঐশ্বৰত অৰ্পয় কল। কি কৈছে, যিজন সাত্বিক হয় সদ্গুণী যিজন কাল দেশ পাত্ৰ লয় যক্ষ ৰস নবাঞ্চয় ফল আৰু একো বিচাৰ নকৰে। এতিয়া আপোনাৰ কৰ্ম কৰে যথোচিত বিধি নেৰে কদাচিত ঈশ্বৰতো অৰ্থাটোৱে মোৰ নহয়, সকলো আপোনাৰ চৰণ। আপোনাৰ ইয়াৰ মাজতে এটা কথা, এই শাস্ত্ৰমতেতো এইজনে চলিছে, শাস্ত্ৰমতে চলিছে, মইহে চলা নাই, তুমিহে চলা নাই, কিন্তু চলি আছে। গতিকে এই পৃথিৱীখন যে আছে সাধুৰ কাৰণেহে আছে। সাধুৰ কথাটো মই কোৱা নাই, মই সাধু বা দম্ভ কাৰেণ মৰে ৰজ গুণে কৰ্ম কৰে অকৰ্ম বেপাৰসী নাই। সকামেতে বতা পূজে বিস্তৰ বৈভৱ পূজে অৰাম বহুধনে তৃষ্ণান সকামীজন সকাম নিষ্কাম। নিষ্কামটো এক ঈশ্বৰক অৰ্পণ কৰিবলৈ তুমি কৰ্ম কৰা, তুমি ফল নাবাঞ্চাকে সেইটো হ'ল নিষ্কাম। আৰু সকামীজন কি কৰে, তেওঁ আশাবাদী, তেওঁ মোৰ ধন ধান হওক, টকা পইচা হওক, মাটি বাৰী হওক, ল'ৰা ছোৱালী হওক, সেইটো বেপাৰ বুলি কৈছে, এই শাস্ত্ৰই কৰিছে। তনু গুণে থাকি দেখা দেখি কৰে যজ্ঞ অকৰ্ম কৰে সবে শ্ৰদ্ধা বিনা নলয় শাস্ত্ৰ বেদে কৰ্মৰ নাহিকে সিধি যজ্ঞ সাংগে নেদয় দক্ষিণা। যজ্ঞটো আপোনাৰ দেখিছেহে কৰিছে, যিজন নেকি যজ্ঞটো যিটো কৰিছে এইটো দেখা দেখিহে কৰিছে। আপোনাক দেখা পাই মই কৰিছোঁ। তোমাৰ শ্ৰদ্ধা নাই, তাত তুমি একো নিদিয়াও, সেইটোকে কৰিছোঁ। একে তপে তিনিমত কায় বাইক মনে যত অশেহি তপে সাধেই কাম দেৱ দ্বিজ গুৰু জ্ঞানী সভা কোঁৱৰ ছয় জানি
ইহাৰকে কায়ত নাম লোকপ্ৰিয় হৈবহিত হয়ত নেৰে কদাচিত বাইকত বৈহাংক স্তুত মন্ত্ৰ স্মৰি বেদত ভাষ কৰি অবাক্য সৰ্বলোকে সন্ত হয়। ভকতৰ বাক্যবিলাক খুব মিষ্টি হ'ব লাগে, মিঠা হ'ব লাগে। কথাটো বুজিছে নাই? আৰু খং ৰাগ তাৰ কোনো যাতে আহিবই নালাগিব। গৰ্ব অহংকাৰ বুলি এজন মানুহে আৰাম লোকপ্ৰিয় হৈবহিত হয়ত নেৰে কদাচিত বাইকত পৰিহাস স্তুতিত মন্ত্ৰ স্মৰি বেদত ভাষ কৰি বাক্য সৰ্বলোকে সন্ত হয়। তোমাৰ বাক্যত এজন মানুহ বৰ সন্তোষ হ'ব। কেনেকুৱা আৰু ক'ব ল'ৰাটো বৰ ধুনীয়া, ল'ৰাটোৱে ভাল, তাৰ বাক্যবিলাক ইমান ধুনীয়া লাগে, ল'ৰাটো ইমান ধুনীয়া, ভাল ভাল ল'ৰা, এনেকৈ বুলি ক'ব। আৰু তোমাৰ বাক্যবিলাক তুমি ইমানখিনি বাট আহিলে এতিয়া চব ক'ব পাৰিলে, এতিয়া এইখিনিকে তুমি দেখা নোপোৱা হ'লা। যোৱা তেতিয়া কি হ'ব, সেই মানুহটোৰ অন্তৰত কষ্ট পাব আৰু তোমাক ভালো বুলিব। এইটো বৰ বেয়া মানুহ, বেয়া ল'ৰা, গুণ্ডামী ল'ৰা। তাত আজি এতিয়া ধৰক আপোনাক পাতবইলে দেখুৱাব লাগে, ধৰক এই ভাল দেখুৱাইছে, এই ভাল এৰা বিষয়ক পৰিহৰি মন অনিয়মি কৰি খুচি হৈব মনৰ ব্যৱহাৰ এৰি মায়া প্ৰাণীকে কৰিব দয়া আকৌ মন তপ বোলে ভাল পথ দেখুৱালে ধৰ সি খুচি হ'ব। এৰা তিনি তপ জেনমত কহিলো স্বৰূপত কোন তপই চাৰপন তাহাৰো কহিব ভেদ যাৰ যেন পৰিচদ সাৱধানে শুনিব কথাটো যে ক'লে আপোনাৰ তপস্যাত যিজনে বহিব সি ফল পায় বুলি কৈছে, কিন্তু ফল পাব আৰু নেপাব যদি সি শুদ্ধভাৱে যদি বহিব নোৱাৰে, শুদ্ধভাৱে যদি তেওঁ অৰ্চন কৰিব নোৱাৰে, শুদ্ধভাৱে যদি তেওঁ বন্ধন কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁ ফল নাপায়। শ্ৰদ্ধা যুক্তে তপ কৰে আছে তক একাগ্ৰ ধৰে শীত উষ্ণ কুশল তপৰ নোখোজে ফল যথা নাম তুষ্ট ভৈল এইবোৰ সাত্বিকত শ্ৰদ্ধাভাৱে যদি তুমি তপ কৰা আৰু শীত উষ্ণ সুখ দুখ, শীত মানে হ'ল ঠাণ্ডা, উষ্ণ মানে হ'ল গৰম, এই ঠাণ্ডা গৰমক কাটি কৰি যিজনে নেকি ঈশ্বৰৰ ভজন কৰিব, আজি এতিয়া সি এতিয়া এই
গড়ৰ দিনৰ কাৰণে ৰাতিপুৱা শুই উঠি মাধুম গাটো ধুই ধুই বোলে ঈশ্বৰৰ উপাসনাৰ কামখিনি কৰে বঢ়িয়া কথা ভাল কাম কৰিলে কিন্তু এই কথা এইখিনিকে পুহমহীয়াও কৰিব পাৰিব লাগিব তেতিয়াহে কাম তেতিয়াহে পুহ মাহৰ মাঘ বিহুও কৰিব পাৰিব লাগিব পুহমহীয়াত বোলে বাঘৰ পিঠল তোমাৰ মোৰ লগ লঘোণে তপ কৰে নখ দাঢ়ি বঢ়াই ফুৰে দন্ত ঘষি কৰে মান্য শতকাৰে মোক লোকে পূজে পূজা পৰিৱেশ অভাল বুলি প্ৰশংসী ৰজুগুণীজন একেবাৰে ভালকৈ কাপোৰ কানি পিন্ধি একে দাঁতকেইটা একেবাৰে চিকচিকীয়াকৈ মাজি ধুনীয়াকৈ মোক যেন দাঁতকৈ দেখাব লাগে যে মানুহ ভাল পায় ভাল দেখিব জানো এনেকৈ নখ দাঢ়ি বঢ়াই আমাৰ এতিয়া এইটো মানে কৈ মোক ভাল বুলি কওক সকলোৱে মই সদাচাৰ জ্ঞানী যুৱ মাৰ 12 অনৈষ্টিকয় মাতপ নাই যত মাগি খুজি আনে পশু যেন মত আৰাম ডিঙি পূৰ্ণ পেট ভৰি খাই অল্প আহাৰ কৰিব লাগে অল্প নিদ্ৰা কৰিব লাগে 1 কিলো চাউলৰ ভাত ডিঙিলৈকে সোমোৱাই লৈ পেলাই নেপায় 0.5 কিলো চাউলৰ ভাত সোমোৱাই লৈ 1 কিলো চাউলৰ ভাত সোমোৱাই লৈ আজি মাছে মঙহে পাই শুনতে ঠিকমতে সোমোৱাই লৈ পেলাই ডিছ পাই পৰি থাকিব নেপায় ৰাতিপুৱা 7টালৈকে চাৰৰ জ্ঞানী ধ্ৰুৱ মাৰো 12 জ্ঞানী ধ্ৰুৱ মাৰো 12 কি মানে 12 তাৰমানে কি বুজি মানুহক তাৰ গুণটো বখানিয়ে ফুৰে নিজে বখনে কিন্তু মই আমুকখন পাঠলৈ গৈছিলোঁ মই আমুকখন হেৰিলৈ গৈছিলোঁ মই এনেকৈ মই ব্যাখ্যা কৰিব পাৰিলোঁ মই এনেকৈ কৰিব পাৰিলোঁ মই এনেকৈ পাঠ পঢ়িব পাৰিলোঁ এইবিলাক মানে কি 12 যুগ মাৰে পাইছে না কাৰো ঠিক নাই আৰাম দম্ভ অহংকাৰ ভৰে কিবা পইচা কৰে তাৰ ফল নাথাকে সদায় কৰ্ম সাংগে ফল নাই মিছাই মৰে দুখ পাই যেন ইন্দ্ৰ জালে কি তম গুণে ব্ৰহ্মতি প্ৰাণীৰ হিংসাতৰতি কৰ্ম কৰি কায়কে মৰে অভিচাৰ মন্ত্ৰ কৰ যত শত্ৰুগণ মাৰো এহি বুলি তপ তমগুণী লোকবিলাক পৰৰ হিংসা কৰিব ই কেনেকৈ ইয়াক গোচৰ কৰিব পাৰিম ইয়াক কেনেকৈ ভিক্ষাৰী কৰিব পাৰিম সেইটো চিন্তা তমগুণীবিলাক তিনি গুণত পইচাৰ প্ৰপঞ্চ কহিলো তাৰ যিগুণৰ তপ যেন থান আৰাম তপ যজ্ঞ যেন মত দুৰ্যোগ
এতিয়া দানৰ কথাটো ক'ব এতিয়া কি প্ৰবঞ্চ কৰি হ'ব বুলি ক'লে তপ যজ্ঞ জনমত দুইকো কহিলোঁ তত্ত্ব এবে শুনা জনমত দান তিনি গুণৰ তপস্যাৰ প্ৰপঞ্চ কহিলোঁ তাক তাৰমানে তাৰ বিৱৰি ক'ব কথাটো প্ৰবঞ্চকাৰ নহয় প্ৰবঞ্চ কাল দেশ মাত্ৰ জানি দান দেহ যিটো দানি উপকাৰ যিটো নকৰ